নমস্কাৰ বহুত দিনৰ মূৰত ভাবিলো ব্লগ এটা দিও আৰু আপোনালোক সকলোকে শশী বৰদলৈ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু আপোনালোকেতো জানে মোৰ লগত ভাগিন থাকি তেন্তে বলক ভিডিওটো এতিয়া আমি আৰম্ভ কৰো মানে কাম অলপ আছে তো হেতু কাৰণে চাৰিআলি যাম জানো কিহত যাও ৰাতিপুৱাৰ পৰা বহুত বৰষুণ দি আছিল এতিয়া অলপ অলপ এৰিছে তথাপিও মানে বতৰটো পুৰা ডাৱৰীয়া হৈ আছে ৰবক আপোনালোকক যেহেতু আজি 5 জুন মানে স্মৃতি এটা আছে আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰোঁ এডাল হৈছে বাই ৰোৱা বা বিয়া নোহোৱা আগতে ৰুইছিল চাগে পুৰা এতিয়া ফুলি আছে গছডাল ওখ হৈছে কিন্তু দেই বহুত গছৰ পাতকিটা ইমান নাই ফুল কিন্তু বহুত লাগে বহুত ভাল লাগে তাৰ পিছত এইডাল মই ৰুইছিলোঁ লিচু গছ কিন্তু দুৰ্ভাগ্যবশতঃ মানে লিচু লাগা নাই আৰু এটা স্মৃতি আছে মই দেখুৱাই আছোঁ পিছফালে আছে মানে আমাৰ মাজুবা আছিল ঢুকালে কিন্তু মাজুবাৰ স্মৃতি এটা এতিয়াও আমাৰ লগত আছে আৰু এখন মোৰ সাইকেল পাম চকাটো লিক হৈ আছে চাগে তো দেখুৱাই আছো এডাল হৈছে গছ ধৰিব পাৰিছেনে বাৰু এইডাল কিবা এটা টেঙা গছ এডাল আমাৰ বাই ৰোৱা মাজুবা বৰ্তমান আমাৰ মাজত নাই এইডাল গছডাল এইটো প্লাম হয় লাগিছে কিন্তু দেই কিন্তু কিবা এটা বস্তু ঘৰত থাকিলে খাবলৈ মনটো কমি যায় মই দেখুৱাই আছো এইটো পকা লৰাই দিলে খৰিবনে খৰিলে এইকেইটা এইটো সেইটো পকা ব'লা এতিয়া যাবলৈ হ'লা হা হ'ব দিয়া ব'লা এতিয়া আৰু এয়া চাওক আমাৰ ৰাস্তাৰ গতি ব'লা ফাইনেলি ভাগিনৰ লগত পালোহি আৰু দেউতা একদম আগত গৈ আছে অ'কে আপোনালোকক কোৱা নাছিলোঁ আমি ক'ত আহিছোঁ আমি বৰ্তমান যোনখিনি মানে মৰিগাঁৱৰ গম পাব বিহুতলিত আহি আছোঁ যিহেতু 5 জুন তাৰিখে সদৌ অসম খিলঞ্জীয়া সুৰক্ষা সমিতিয়ে প্ৰত্যেক বছৰে এই দিৱস উদযাপন কৰে আপোনালোকে আমাৰ লগত ভিডিঅ'টো চাই থাকক আমি গোটেইখিনি কি কৰোঁ কি নকৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ বাই বাই প্ৰজাপতি ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় দুগৰাকী সেৱিকা বৃক্ষৰোপণ কৰিছে আমি খিলঞ্জীয়া সুৰক্ষা সমিতি অসমে আজিয়ে নহয় আজি আমি কিছু বছৰ ধৰি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈ আহিছোঁ আৰু আজি এই শুভ দিনটো সমগ্ৰ বিশ্বৰ বাবে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি আহিছে আজি ইমান ব্যস্ততাৰ মাজতো এইসকল আৰক্ষী লোকে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে এয়া চাওক তেওঁলোকৰ ডিউটিৰ মাজতো বিশ্ব পৰিৱেশ দিৱসৰ প্ৰতি যে স্পৃহা আছে এয়া তাৰেই প্ৰমাণ বৰ্তমান এতিয়া আমাৰ লগত উপস্থিত আছে মৰিগাঁও আৰক্ষী বিষয়াৰ লোক আপুনি কি ক'ব যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস ক'ব লগা মানে
বৰ্তমান যিবিলাক পুলি ৰোৱা হৈছে সেইবিলাক ভৱিষ্যতলৈ মানে সংৰক্ষণৰ পৰিৱেশত থাকে যেন তাৰ বাবে মই আশা কৰিছোঁ আৰু এইবিলাক মানে অক্সিজেনত সহায় কৰিব। বৰ্তমান আমাৰ গছ গছনি প্ৰায়ভাগ নাইকিয়া হৈছে সেইকাৰণে এই কাৰ্যসূচীটোৰ কাৰণে মই বহুত সুখী হৈছোঁ। ধন্যবাদ আপোনালোক। আৰু আপোনালোকে দেখিব পাইছে দায়িত্বৰ মাজতো আজি ওলাই আহিছে প্ৰকৃতিৰ কাৰণে। ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ এণ্ড থেংক ইউ, বাই বাই।